Hello guys, welcome back to my YouTube channel Madhav Sam Vlogs. आज हामी जाम दुबई। दुबई যাবৰ কাৰণে আমাৰ এফালে আহিল জিতু ভাই। তো মাধৱ ভাই অলপ আগতে আপোনালোকক যিখন ডুবাই দেখুৱালে সেইখন এখন মানে বেলেগ ডুবাই আৰু আজি আমি যিখন ডুবাইত গৈছো এইখন এখন মানে বেলেগ ডুবাই। এইখন ডুবাইত মানে আপোনালোকে কি দেখা পাব চাৰিওপিনে ডাঙৰ ডাঙৰ পাহাৰ পৰ্বত গছ গছনি মৰুভূমিৰ দৰে একদম মানে সেম টু সেম একে ফিল লগতে সাগৰৰ দৰে এটা নদী। তো এইবিলাক আপোনালোকে সম্পূৰ্ণ দেখা পাব, কিন্তু জাষ্ট সেই অৰিজিনেল ডুবাইখনৰ দৰে আপোনালোকে ডাঙৰ ডাঙৰ বিল্ডিং বা গাড়ী মটৰ এনেকুৱা ধৰণৰ একো দেখা নাপায়। একদম মানে আল্টিমেট লাগে, ঠাইটো সম্পূৰ্ণ নেচাৰৰ মাজত আছে। তো একদম ভিডিঅ'টো চাই দেখিলে গম পাই যাব। বলক বলক। আৰু এতিয়া আমি দুবছৰ যাৰ আগতে আমাৰ ইয়াতে এটা ফুল লাইন ৰাস্তা বনাই আছে শলগেছৰ পৰা হাজোলৈ, আৰু সেই ৰাস্তাটোত আমি প্ৰথমতে যাই ল'ম। তাতে বঢ়িয়া এটা ভি পইণ্ট আছে। নতুনকে বনাই থকা ফুল লাইনটো হাজোৰ পৰা শলগেছলৈ, আৰু এইফালে আছে হাজো, আৰু এইফালে আহিলে আপোনালোকে পাই যাব শলগেছি। ৰাস্তাটো বৰ্তমান বনাই আছে, তাৰে 50% কাম হৈছে আৰু 50% বনাব বাকী আছে। আৰু যেতিয়া গাইছ ৰাস্তাটো সম্পূৰ্ণ অলপ ঠিকে বম লগা হ'ব। আৰু গাইছ আগতে সেই এটা ভি পইণ্ট আছে বঢ়িয়া ফুল লাইনৰ, আৰু তাতে গাইছ মই ভিডিঅ' এটা বনাইছিলোঁ, কিন্তু আজি তালৈকে আৰু এটা যাওঁ আৰু ভিউটো কেনেকুৱা হৈছে তেনেহ'লে তালৈকে যাই থাকোঁ বলক। তাৰপিছত একদম পুৰা বেয়া একদম পুৰা হালধীয়া হৈ গৈছে গাইছ, চাবলৈ একদম পুৰা হালধীয়া হৈ গৈছে পথাৰখন। যেতিয়া গেছে ৰাস্তাটো বনাইছিলে আমি আহিছোঁ তেতিয়া গাছ দোকান চোকান একো তো এতিয়া চাউলৰ দোকান চোকান দি পুৰা আল্টিমেট কৰি দিলে। দোকানখন দিয়ে বহুত বেছি কিনে ভাল হৈছে, কাৰণ এই ৰাস্তাৰ মাজত কাৰোবাৰ যদি মাছা ঘূৰাই পাইছে তাৰ এটা পানী চিনি ক'তো পাব নাই, আৰু দোকানখনত পানী পাই যাব, আপোনালোকে পানী খাব পাৰিব। আৰু আপোনাৰ কাৰোবাৰ যদি কিবা খাব ইচ্ছে চকলেট দক চিপছ দছ আৰু এই দোকানৰ পৰা খাব পাৰিব। তো কাৰণে বহুত বেছি ভাল লাগিছে। ৰাস্তাটো এইবিলাক দেখা পাই এইটো হৈছে বৰম্বা হিল টপ, আৰু চাব পাৰে এইটো হৈছে কামেশ্বৰ মন্দিৰ কেইটামান গেছ, আৰু ইয়াতে আছে, আৰু এইফালে হাজো মাধৱ মন্দিৰো ইয়াতে আছে। ৰাস্তাটো চবচে ভাল লগা ভি পইণ্ট হৈছে এইটো গাইছ, কাৰণ কি দুখন পাহাৰ কাটি পেলাই এই ৰাস্তাটো বনোৱা হৈছে। চাবৰে পুৰা একদম ৰাস্তাটো পাহাৰ দুখন কাটি ৰাস্তাটো বনাই দিছে, চাওক কেনেকুৱা এটা আল্টিমেট ভিউ গাইছ। এইফালে চাবৰে গাইছ খানা খাবৰ কাৰণে মানুহ হৈ গৈছে, চাবৰে ৰাস্তাত লাইনত গাইছ এটা খানা খোৱা মানুহ ইফালে চাবৰে গাইছে বাপৰে বাপ খানা খোৱা মানুহ গাইছ। চাবৰে আৰু গাইছ আমি চিধা ফুল লাইনৰ পৰা আহিবলৈ এইফালে শলগুচি, আৰু এইফালে শলগুচিত চাবৰে চাৰিওফালে কাপোৰৰ দোকানে দোকান পাট মুগাৰ দোকান, আৰু ইয়াতে গাইছ পুৰা পিয়ৰ অৰিজিনেল পাট মুগাৰ কাপোৰ পোৱা যায় ইয়াতে শলগুচিতে। আৰু গাইছ আমি দুবাৰ যাম বুলি ভাবিছোঁ, আৰু দুবাৰ এই ৰাস্তাটো সন্ধিয়া যায় শলগুচি ৰাস্তাটো যায় ক'ত কেনেকৈ যায় চাই থাকক। আমি আহি পালোঁ য'ত ৰাস হৈছিলে আহি পালোঁ, আৰু চাবৰে ইয়াত এটা ৰাস হৈছে গাইছ। ৰাসৰ চাগে পেণ্ডেল আছে, পেণ্ডেল ভালকৈ নিয়া হোৱা নাই। আমি আহিলে দুবাই গাই চাবৰে দুবাই কাৰণ চাবৰে দুবাৰ বালা গিলা হৈছে গল্ডেন কালাৰ, আৰু ইয়াৰ বালা গিলা হৈছে গল্ডেন। তো গাই চাবৰে পুৰা গল্ডেন বালা, আৰু চাবৰে আগৰ ফালে ছানছেট ভিউ। তো গাই চাবৰে এইফালে পুৰা ছানছেট আপোনালোকে গাইছ দুবাৰ যাম বুলি ভাবি আছে এওঁলোকে আহি যাব পুৰা দুবাৰ ফিল্ডটো পাব। আৰু যদি আপোনালোকে পিকনিক খাব ইচ্ছা কৰি আছে আৰু এওঁলোকে আহি যাব চাবৰে বঢ়িয়া এটা কি সুন্দৰ ভিউ নাজাৰা হয়, আৰু এটা আপোনালোকে আহিব পিকনিক খাব পাৰে বঢ়িয়া এটা পিকনিক প্লেচ হয়। আৰু এই চাবৰে কেনেকুৱা এটা আনলিমিটেড ভিউ, আৰু এনেকুৱা এটা পিকনিক প্লেচ আপোনালোকে বিচাৰিছে আহিব পাৰে। আৰু এইটো ভিউ গাইছ ক'তো নাপায় গাইছ, পাব আপোনালোকে শলগুচিত, আৰু আহি যাব শলগুচিলে আৰু এটা গাইছ পাই যাব। তো গাইছ আৰু এতিয়া আমি আছে ব্ৰহ্মপুত্ৰ পাৰত, আৰু চাবৰে আগৰ ফালে আছে ব্ৰহ্মপুত্ৰ, আৰু তালৈকে যাই আছোঁ। তোৰ গাইছ আপোনালোকে যে আহিম বুলি ভাবি আছে আহিব পাৰে, আৰু গাইছ আপোনালোকে ফেমিলি নহয় গাইছ এতিয়া গাইছ আপোনালোকে গাঁওখনে এতিয়া গাইছ আহিব। আৰু চাবৰে কিমান ডাঙৰ জেগা হয় পুৰা চাবৰে এই একদম দেখা নাপাওঁ জেগা পুৰা গাইছ গাঁওখন এতিয়াতে আহিব পাৰিব পিকনিক খাবলৈ। চাবৰে গাইছ আমি ভিডিঅ' কৰোঁতে ৰাতি হৈ গ'ল, আৰু এইফালে চাবৰে তাতে গাইছ চাবৰে তাতে বাইকখন থৈ আহিছিলোঁ, আৰু চাবৰে আমি তাৰ পৰাই কিমান জেগা আহি পালোঁ। তেতিয়া গাইছ আন্ধাৰ হৈ গ'ল, আৰু গাইছ এতিয়া আমি ঘৰত যাব লাগে। এইফালে ইয়াতে পুৰা ভিডিঅ' শ্বুট কৰি আছে, ইয়াতে পুৰা ভিডিঅ' শ্বুট কৰিলোঁ, আৰু গাইছ পুৰা আগত আছে গাড়ী, এতিয়া তালৈকে গাইছ যাই আছোঁ। ভাই এই ধুনীয়া পৰিৱেশ এটা চেৰি হৈ যায়। তুমি হলা মিঠা চলা মহলু মাংস, তুমি হলা মিঠা চলা মহলু মাংস, তুমি যদি মোৰ লগত বিয়া নহয় তোমাৰ জীৱন হ'ব ধ্বংস। মানুহৰ গাইছ ই গাইছ আজি যে পাগলা কৰা নাই অলপ, বাকী এলতে যিমান দিনে ভিডিঅ' কৰিব গৈছিলোঁ সিমান দিনে গাইছ পাগলা কৰিছে, আজি অলপ ভাল হৈছে বঢ়িয়া গাইছ। যিটো শলগুচিৰ বালিচৰৰ পৰা সৰু সুৰা ভিডিঅ' আছিলে, আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, বাই বাই, জয় অসম।